নমস্কাৰ সকলোকে আৰু আমাৰ অসম পুলিচ প্ৰিপাৰেশ্যন কৰি থকা সকলৰ বাবে বহুত এটা দুখ লগা কাহিনী, দুখ লগা বিষয়। কাৰণ আপোনালোকে গমেই পাইছে গোটেই অসমখন আমাৰ বানৰ তাণ্ডৱত ডুব গৈ আছে। আৰু কেনেকুৱা বান দেখিছে, কিছুমান ফিল্ডততো পানী হৈ গৈছে। তো কিছুমানে বহুতে প্ৰেক্টিছ কৰিব পৰা নাই, বহুতে প্ৰিপাৰেশ্যন চলাই যাব পৰা নাই। কাৰণ সিহঁতক কৈছোঁ, যিসকলে প্ৰেক্টিছ কৰিব পৰা নাই এসপ্তাহ 2 সপ্তাহ ধৰি, সিহঁতে মানে ঘৰত এনেই নাথাকি অকণমান যদি পাৰে ঘৰতে কিছুমান ৰানিং এক্সাৰচাইজ, ৰানিং টিপছ কেইটামান ফ'ল' কৰিব, এক্সাৰচাইজ কৰিব, তেতিয়াহ'লে তেওঁলোকৰ হয়তো ফিল্ডত নগ'লেও তেওঁলোকৰ নিজৰ গাটো, নিজৰ বডিটো মানে ফিট কৰি ৰাখিব পাৰিব। কাৰণ যদি আপোনালোকে বানপানী শুকোৱালৈকে বাট চাই থাকে, হয়তো আপোনালোকে ফিল্ডত গৈ, বান শুকোৱাৰ পিছত ফিল্ডত গৈ আপোনালোকে যি পাৰফৰ্মেঞ্চ, যি প্ৰিপাৰেশ্যন চলি আছিলে আপোনালোকৰ, হয় সেইটো পাৰফৰ্মেঞ্চ আপোনালোকে দেখুৱাব নোৱাৰিব। কাৰণ আপোনালোকে বান কেতিয়া শুকায় ঠিক নাই। তো সেইটো নকৰি আপোনালোকে ঘৰতে অকণমান এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰক, অকণমান কিছুমান টিপছ ফ'ল' কৰক। হয়তো আপোনালোকে যেনেকৈ আগত ৰান কৰিছে, হয়তো বান শুকোৱাৰ পিছতো আপোনালোকে একেই ৰান থাকিব। কাৰণ এক্সাৰচাইজ চলাই যাওক। যদি আপোনালোকে একেবাৰে বহি যায়, আপোনালোকে হয়তো ফিল্ডত গৈ ভাগৰ লাগিব, ৰান কৰিব মন নোযোৱা হ'ব। থেংক ইউ।